ৰাতি দুচকুলে চালে অভিমানী যেন লাগে দুভৰি ৰাখি তুমি কানে কানে কথা কলে তেজে তেজে বয়াহে নৈ এই কাহিনীবিলাক মই তোমালোকক কলো শেষত মোৰ এটা ষষ্ঠ ষান্মাসিক মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মোৰ এটা অনুৰোধ বা মোৰ এটা আহ্বান সেইটো হৈছে জীৱন আৰু জীৱিকা এই দুইটা বস্তু সমানে যাতে গুৰুত্ব দি কাম কৰিব পাৰোঁ আমি অধ্যয়ন কৰিছো আমি এখন ভাল মাৰ্কশ্বিট পাম ভাল এটা চাকৰি পাম সেইটো হ'ল আমাৰ জীৱিকা আমি জীৱন নিৰ্বাহ কৰিবৰ কাৰণে জীৱিকা এটা আমি আহৰণ কৰিব লাগে কিন্তু জীৱিকাই জীৱন নহয় আমি এতিয়া মেক্সিমাম ছাত্ৰ ছাত্ৰী তথা আমি গোটেইবিলাক আমি জীৱিকাৰ ওপৰত অধিক গুৰুত্ব দিছোঁ জীৱনটোৰ ওপৰত অধিক গুৰুত্ব দিয়া নাই গতিকে কিমান আমি ভাল ভাল মানুহে আমাৰ আজি নাকেও বিচাৰে আজি আমাৰ সমাজেও বিচাৰে সমাজলৈ কি কণ্ট্ৰিবিউশ্যন আমি অকল ক্লাছটো পঢ়াই আমাৰ শেষ উদ্দেশ্য আমি সমাজলৈ কি বৰঙণি দিছোঁ আমি এজন শিক্ষক কিমান অনুষ্ঠান হ'ব পাৰিছোঁ এজন ছাত্ৰ কিমান অনুষ্ঠান হ'ব পাৰিছে এইটোৰ ওপৰতে আমাৰ ক্ৰেডিট গতিকে আমি যদি অকল জীৱিকা মই ধুনীয়াকৈ এখন মাৰ্কশ্বিট পালোঁ ভাল এটা মই চাকৰি পালোঁ মই বিয়া বাৰু পাতিলোঁ ল'ৰা ছোৱালী হ'ল এটা ডাঙৰ ফ্লেট ল'লোঁ ঘৰ থাকিলোঁ সেইটো মোৰ অকল জীৱিকা যদি মই সমাজৰ কাৰণে একো বৰঙণি দিব নোৱাৰোঁ গতিকে আমি এতিয়া বৰ্তমান সময়ত আমি জীৱিকাৰ ওপৰত বেছি গুৰুত্ব দিছোঁ জীৱনক আমি পাহৰি গৈছোঁ গতিকে আশা ৰাখিছোঁ ছাত্ৰ ছাত্ৰীসকলে জীৱন আৰু জীৱিকা এই 10 শ্ৰেণীৰ দৰে সমান যাতে আগবঢ়াই দিয়ে श्री महाभारत श्री महाभारत कथा धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् গোপনে আহি সকলে এই আনুষ্ঠানিক শিক্ষা লাভ কৰি বেলেগ বেলেগ ক্ষেত্ৰলৈ ওলাই যাব কিছুমানৰ নিজৰ যি দক্ষতা সেই দক্ষতা চিনাকি হৈ তেওঁলোকে বিভিন্ন ধৰণৰ ক্ষেত্ৰলৈ ওলাই যাবলৈ চেষ্টা কৰিছে তেওঁলোকক মই দুভাষিক আৰু মৰম যাচিছোঁ তেওঁলোকে আচল জীৱনটো এতিয়াহে পাব জীৱনত প্ৰকৃততে আগবাঢ়িবলৈ আনুষ্ঠানিক শিক্ষা এটা মাধ্যম কিন্তু আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ যিখিনি আমি বাহিৰত পাওঁ সেইখিনি শিক্ষাৰে কিন্তু জীৱনটো আৰু বেছি উজ্জীৱিত হয় সেইটোহে এইখিনিয়ে আচল
আহৰণ কৰা তথ্যই তথ্যটা সাঁচি ৰাখিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ ভ্ৰমণী, একেলগেই পঢ়া আৰু আজি এটা পঢ়াৰ সুবিধা লাভ কৰিছোঁ। এয়া আমাৰ বিদ্যালয় তথ্য। ধন্যবাদ বিদ্যা, আগন্তুক দিনৰ ভৱিষ্যত উজ্জ্বল হওক, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া আমাৰ নবীন হাজৰিকা ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। সুন্দৰ হওক, উজ্জ্বল হওক আৰু শুভেচ্ছা জ্ঞাপন ধন্যবাদ। আমাৰ ইয়াৰ ঘৰলৈ যাবলৈ নহ'ল।